Hello students, welcome to X School. মই পলা শৰ্মাই তোমালোকক আকৌ এবাৰ X Schoolলৈ স্বাগতম জনাইছো। সো তোমালোকে চাগে ভাবি আছিলা আমি কিয় বহুত দিন ইউটিউবৰ ভিডিও আপলোড কৰা নাই। একচুয়ালি আমাৰ এপৰ কিছুমান কাম আছিল। সেই এপৰ কামত আমি সকলোবোৰ টিচাৰ ব্যস্ত আছিলো যেহেতু মানে তোমালোকৰ এপৰ যিবোৰ কোৰ্স সেইবোৰ কোৰ্স আমি अवेलेबल কৰাব লাগে। গতি এপৰ কামত আমি গোটেইবোৰ টিচাৰ ব্যস্ত আছিলো। গতি সেই কাৰণে আমি বহুত দিন তোমালোকক ইউটিউবত লগ পোৱা নাছিলো। কিন্তু আজি একো নাই বহুত দিন পিছত হলেও আজি তোমালোকক পুনৰবাৰ লগ পাবলৈ আমি আহিছো। সো আজি যেটো টপিক সেই টপিকটো হল লোকেল সেলফ গভর্নমেন্ট ইন ইন্ডিয়া। এই লোকেল সেলফ গভর্নমেন্ট এই টপিকটো মই আজিৰ কাৰণে কিয় ডিসাইড কৰিছো ভাবাচোন। সোৱা আমাৰ এতিয়া কি চলি আছে পঞ্চায়ত ইলেকশন চলি আছে হয় না নাই 2 তাৰিখে হৈ গল আপাৰ আসামত হয় না নাই আৰু অহা কালি আছে আমাৰ অৰ্থাৎ 7 তাৰিখে আছে আমাৰ লোৱাৰ আসামত ঠিক আছে। গতিকে এই পঞ্চায়ত ইলেকশনৰ কথা হয়তো তোমালোকে বহুতে প্ৰথমবাৰৰ বাবে শুনিছা কাৰণ পঞ্চায়ত ইলেকশনটো বহুত বছৰ হোৱা নাছিল হয় নাই। ঠিক তেনেকৈ আজিৰ পৰা কেইবছৰমান আগতে 2022 চনত হৈছিল গুৱাহাটী মিউনিচিপাল ইলেকশন। সো এইবোৰ কি হয় এইবোৰ লোকেল বোৰ্ড হয় ঠিক আছে। পঞ্চায়ত হওক তোমাৰ মিউনিচিপালিটি এইবোৰ হল লোকেল বোৰ্ড নাবা যেটো লোকেল সেলফ গভর্নমেন্ট স্থানীয় স্বায়ত্ত শাসন ঠিক আছে। এই স্থানীয় স্বায়ত্ত শাসনৰ উদাহৰণ হল এইবোৰ পঞ্চায়ত আৰু এইবোৰ মিউনিচিপালিটি কৰ্পোৰেচন মিউনিচিপাল কমিটি এইবোৰ টাউন কমিটি এইবোৰ কয় স্বায়ত্ত শাসনৰ স্থানীয় স্বায়ত্ত শাসন ঠিক আছে। যে এই বস্তুটো যে আহিল এই পঞ্চায়তৰ ইলেকশন যে পাতিল তাৰ আগত আমাৰ বহুত এটা ডাঙৰ হিষ্ট্ৰী এটা আছে। কিন্তু এই হিষ্ট্ৰীটোৰ বিষয়ে তোমালোকে ক্লাছ 9ৰ যেটো হিষ্ট্ৰী কিতাপ আছে তাতে পাবা। কিন্তু এই ক্লাছ 9ত আছে বুলি যে বেলেগ ক্লাছৰ কাৰণে এটো দৰকাৰী নহয় হেতু নহয়। আৰু কোনোবা যে ষ্টুডেন্ট নহয় আৰে তেওঁলোকৰ কাৰণে এই বস্তুটো চোৱাটো দৰকাৰ কাৰণ তেওঁলোকে সিস্টেমটো কোৰ পৰা অৰিজিনেট হল সিস্টেমটো যে আমি ফলো কৰি আছো সেই সিস্টেমটো কোৰ পৰা অৰিজিনেট হল হেতু জনাটো দৰকাৰ ঠিক আছে। এই জনাটো সেই বস্তুটো জানিলেহে আমি গম পাম যে এই সিস্টেমটো প্ৰয়োজন কিমান। গতিকে পলম নকৰি আজি ক্লাছটোৰ যিখিনি বিগিনিং সেই বিগিনিংখিনি মই কৰি দিও। সোৱা ক্লাছটো একদম সৰু বেছি একো স্লাইড টাইট নাই কিন্তু মই ক্লাছটোৰ লগত ৰিলেটেড কিছুমান বস্তু মই আগতে কৈ দিও হা। এইবোৰ তোমাৰ আছে কিছুমান বস্তু লিখাই আনিছো মই। সো কিন্তু তোমাৰ এই ক্লাছখিনি চোৱাৰ আগতে মই তোমাক কেইটামান কথা কৈ দিও। সে আমাৰ যেটো ভাৰতৰ সংবিধান আছে ভাৰতবৰ্ষৰ সংবিধানৰ যদি আমি চাও ভাৰতবৰ্ষৰ সংবিধানৰ তোমাৰ যোনটো ডিপিএসপি বুলি কয় ঠিক আছে। ভাৰতৰ সংবিধানৰ যেটো ডিপিএসপি কি ডাইৰেক্টৰেট প্ৰিন্সিপাল অফ State Policy Directorate Principle of State Policy এটো আমি জানো নে নাই ডিপিএসপি কথা আমি জানো নে যে ডিপিএসপি আমাৰ কি সংবিধানৰ এটা পাৰ্ট হয় যেটো পাৰ্ট 4 অৰ্থাৎ চতুৰ্থ খণ্ড পাৰ্ট 4ত কি আছে ডিপিএসপি আছে ঠিক আছে। এই ডিপিএসপি তোমাৰ পঞ্চায়ত আৰু যোনটো স্থানীয় স্বায়ত্ত শাসন সেইবোৰ কথা উল্লেখ আছে। কিন্তু ডিপিএসপিটো আমি সকলোৱে জানো যে ইট ইজ নট এনফোৰ্সেবল ঠিক আছে লিগেলি এনফোৰ্সেবল নহয়। অৰ্থাৎ আমি এটা কোৰ্টত যাই ইয়াতে যে কিবা এটা বস্তু লিখা আছে আৰু হেতু কাম যদি চৰকাৰে পালন নকৰে আমি কোৰ্টত যাই চৰকাৰৰ এগেইনষ্টত আমি কেছ কৰিব নোৱাৰো যে চৰকাৰে এই কামটো পালন কৰা নাই বিকজ ইট ইজ নট লিগেলি এনফোৰ্সেবল। কিন্তু আমাৰ যিগৰাকী জাতিৰ পিতা মহাত্মা গান্ধী তেখেতে পঞ্চায়ত ব্যৱস্থাটো খুবেই গুৰুত্ব দিছিল ঠিক আছে। তেখেতৰ মতে আছিল পঞ্চায়ত ব্যৱস্থাটো যদি ষ্ট্ৰং হয় তেতিয়াহে এখন দেশে উন্নতি কৰিব পাৰে। আৰু তেখেতৰ সেই কথাটোৰ গুৰুত্ব দিয়ে আমাৰ সংবিধান প্ৰণেতাসকলে এই যেটো পঞ্চায়ত ব্যৱস্থাটোৰ কথা স্থানীয় স্বায়ত্ত শাসনৰ কথা এটো আমাৰ সংবিধান উল্লেখ কৰিছিল। কিন্তু আমাৰ সেইখিনি টাইমত আমাৰ দেশখন পঞ্চায়ত ব্যৱস্থাৰ সুচাৰুৰূপে পালন কৰিবলৈ আমাৰ ৰেডি হোৱা নাছিল। কিয় দেশ বিভাজন হৈছিল হয় নাই দেশ দুভাগত খণ্ড হৈ গৈছিল। সেইখিনি টাইমত কিমান কমিউনেল টেনচন আছিল কিমান দুৰ্ভিক্ষ আছিল কিমান মহামাৰী আছিল কিমান দৰিদ্ৰতা আছিল। এইবোৰ ক্ষেত্ৰত চৰকাৰে বিচাৰিছিল যে সকলো প্ৰশাসনৰ ওপৰত চৰকাৰৰ এটা ষ্ট্ৰিক্ট কন্ট্ৰোল থাকাটো ঠিক আছে। সেন্ট্ৰেল গভৰ্নমেন্টৰ এটা ষ্ট্ৰিক্ট কন্ট্ৰোল থাকিলেহে পলিচিবোৰ ইমপ্লিমেন্ট কৰিব ভাল হ'ব। কিন্তু ডিপিএসপিত কিন্তু যদি পঞ্চায়ত শাসন দি দিলে হয় সেইখিনি টাইমত পঞ্চায়ত শাসন দিলে কি হয় তোমাৰ পাৱাৰটো ডিচেন্ট্ৰেলাইজ হৈ গ'লে হয় অৰ্থাৎ পাৱাৰৰ ক্ষমতাৰ বিভাজন হৈ গ'লে হয়। আৰু ক্ষমতাৰ বিভাজন হ'লে সেন্ট্ৰেল গভৰ্নমেন্টে নিজৰ ইচ্ছামতে পলিচিবোৰ ইমপ্লিমেন্ট কৰিব নোৱাৰিল হয়। আৰু এখন যেতিয়া দেশ দুৰ্বল থাকে সেইখিনি টাইমত সেই দেশখনৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ হাতত সকলোতকৈ বেছি পাৱাৰ থকাটো দৰকাৰ। তেতিয়াহে তেখেতে কি তেওঁলোকে কি তোমাৰ পলিচিবোৰ সোনকালে ইমপ্লিমেন্ট কৰিব পাৰিব বিকজ বেলেগ
মানুহক যদি পাৱাৰ দি দিয়ে চেন্ট্ৰেল পাৱাৰটো যদি ডিচেন্ট্ৰেলাইজ হৈ যায় পলিচিবোৰ ইমপ্লিমেণ্ট হোৱাত শ্ল' হৈ যায় আৰু সেইটো কথা বিবেচনা কৰি সংবিধান প্ৰণেতাসকলে পঞ্চায়ত ব্যৱস্থাটো ৰাখিছিল DPSP DPSPত কিয় ৰাখিছিল যে দেশখন সেইটো সুস্থিৰ অৱস্থাত পাই যাব যে দেশত তোমাৰ শাসনৰ ক্ষমতা বিভাজন কৰিব পৰা যায় তেতিয়া পঞ্চায়ত ব্যৱস্থাটো তেওঁলোকে কি আনি দিব সেইটো ভাবি কেনে সংবিধান প্ৰণেতাসকলে DPSPত ৰাখিছিল পঞ্চায়ত ব্যৱস্থাটো ঠিক আছে আৰু এই DPSP কথাটোকে ইমপ্লিমেণ্ট কৰা গ'ল তোমাৰ কেতিয়া 1990 কি 1992 যে হৈছিল তোমাৰ 73rd and 74th amendment অৰ্থাৎ 73rd আৰু 74th যেটো সংবিধান সংশোধন হৈছিল তাতে এইটো তোমাৰ লিখা গৈছিল ৰবা কি হৈছিল মই কৈ আছো ৰবা এখিনি আগতে মই সৰু কৰিলো এখিনি মই সাইডত থৈ দিছে দে দেখা পাইছা আই গেছ সবে সো কি হল তোমাৰ তোমাৰ 73rd and 74th এই দুটা কনস্টিটিউশন এমেন্ডমেন্ট থ্ৰু দি তোমাৰ পঞ্চায়ত আৰু তোমাৰ যেটো মিউনিসিপালিটি কৰ্পোৰেচন এই মিউনিসিপালিটি কৰ্পোৰেচন আইডিয়াটো আনা গৈছিল 73rd কি আনা গৈছিল পঞ্চায়ত আৰু 74th আনা গৈছিল মিউনিসিপালিটি ঠিক আছে 73rd আনা গৈছিল পঞ্চায়ত আৰু 74th আনা গৈছিল মিউনিসিপালিটি ঠিক আছে এই পঞ্চায়ত আৰু মিউনিসিপালিটি আনাৰ লগে লগে আমাৰ তোমাৰ যে সংবিধান দুটা নতুন স্কেডিউল এড হৈ গৈছিল এটা হ'ল 11 স্কেডিউল ফৰ পঞ্চায়ত আৰু 12 স্কেডিউল সোৱাদে এইবোৰ কম্পিটিটিভ এক্সামত আহি যায় কোৱেশ্চন সুধে এইবিলাকৰ গতিকে এইবোৰৰ ইম্পৰ্টেন্স আছে তোমালোকে এখিনি কষ্টা কিতাপৰ এক্সট্ৰাকে দিয়া কাৰণে নহয়বা যে এখিনি কথা ইম্পৰ্টেন্ট নহয় সো 11 স্কেডিউলত তোমাৰ আহি গৈছিল পঞ্চায়ত যে 73rd এমেন্ডমেন্ট দ্বাৰা হৈছিল আৰু 74th এমেন্ডমেন্ট দ্বাৰা হৈছিল তোমাৰ মিউনিসিপালিটি যেটো 12 স্কেডিউলত আছিল ঠিক আছে এটো আৰ্টিকেল আছিল তোমাৰ কিমান এটো যদি আৰ্টিকেল নম্বৰ কম হয় এটো যদি আৰ্টিকেল নম্বৰ কো দেখা পাইছানে ৰঙা কালাৰ দি এটো আৰ্টিকেল আছিল আৰ্টিকেল 243 পৰা 243 ও ঠিক আছে আৰু এয়াৰে আৰ্টিকেল আছিল তোমাৰ ইয়াৰ আৰ্টিকেল আছিল তোমাৰ আৰ্টিকেল 243 পি ৰ পৰা আৰ্টিকেল 243 ZG ঠিক আছে এগৰা হল আৰ্টিকেল নম্বৰ ক্লিয়াৰ হল তোমালোকৰ দেখিছা তোমালোকে DPSP আছিল তোমাৰ আগতে কি পঞ্চায়তটো আছিল DPSP পৰা আনা গল কোড DPSP পৰা আনা গল তোমাৰ 73rd and 74th এমেন্ডমেন্ট থ্ৰু দি তোমাৰ ল বনোৱা গল মানে পঞ্চায়ত কনস্টিটিউশনত এলোকৰ কাৰণে এক্সট্ৰা এটা ঠাই দিয়া গল ঠিক আছে 73rd দি আনা গল পঞ্চায়ত 74th দি আনা গল মিউনিসিপালিটি এটো আছে 11 স্কেডিউলত এটো আছে 12 স্কেডিউলত ইয়াৰ আৰ্টিকেল নম্বৰ 243 পি পৰা 243 ZG ইয়াৰ আৰ্টিকেল নম্বৰ হল 243 পৰা 243 ও ঠিক আছে ইয়াত লিখা আছে এতিয়া হল এবোৰ হল তাৰ পিছত কি হল তোমাৰ পঞ্চায়ত যে আহিলে এই পঞ্চায়তত তোমাৰ তিনটা স্তৰত ভাগ কৰা গল তিনটা স্তৰত পঞ্চায়তত তিনটা লেয়াৰ হল ঠিক আছে পঞ্চায়তত 3 লেয়াৰ 3 টায়াৰ সিস্টেম বুলি কয় পঞ্চায়তত তোমাৰ 3 টায়াৰ সিস্টেম পঞ্চায়তত 3 টায়াৰ সিস্টেম প্ৰথমটো আছিল একেবাৰে ওপৰত থাকিব ডিস্ট্ৰিক্ট লেভেলত কি জিলা পৰিষদ হেতু ক'ত থাকিব ডিস্ট্ৰিক্ট লেভেলত হেতু ক'ত থাকিব তোমাৰ ডিস্ট্ৰিক্ট লেভেলত ঠিক আছে নেক্সট হল তোমাৰ কি ব্লক আৰু একেবাৰে শেষৰটো আছিল তোমাৰ গ্ৰাম সভা এই গ্ৰাম সভাতে কি হয় তোমাৰ পঞ্চায়ত থাকে পঞ্চায়ত সিৰিজ তোমাক চাইছা তাতে যে থাকে सरपंच তাৰপিছত কি কয় এইবিলাক পঞ্চায়ত কি কয় প্ৰেসিডেন্ট থাকে ন কি বুলি কৈছিল ন প্ৰধানজি এই প্ৰধানজি ক'ত থাকি পঢ়িছিল প্ৰধানজি আছিল গ্ৰাম সভাৰ সভাপতি ঠিক আছে প্ৰধানজি আছিল ন প্ৰধানজি আছিল গ্ৰাম সভাৰ সভাপতি ইয়াতে তোমাৰ কি থাকে দুই হল পঞ্চায়ত ওকে সো দেখিলা পঞ্চায়তত 3 টায়াৰ সিস্টেম থাকে ঠিক তেনেকে আমি যদি চাও মিউনিসিপালিটি থাকে সিঙ্গল টায়ার সিস্টেম মিউনিসিপালিটি এনেকা কোন ভাগ না থাকে ঠিক আছে মিউনিসিপালিটি যদি আমি চাও মিউনিসিপালিটি থাকে তোমাৰ এয়া মিউনিসিপালিটি থাকে তোমাৰ এগেৰা
ডাঙৰবিলাকৰ কাৰণে কি থাকিব মিউনিচিপাল কৰ্পোৰেশ্যন তাৰপিছত তাতকৈ সৰুবিলাকৰ কাৰণে কি থাকিব মিউনিচিপাল কমিটি আৰু এটা আছে টাউন কমিটি বুলি হেতু আজিকালি গুছাই দিছে সো আজিকালি দুটাই আছে ডাঙৰবিলাকৰ কাৰণে মিউনিচিপাল কৰ্পোৰেশ্যন আৰু সৰুবিলাকৰ কাৰণে মিউনিচিপাল কমিটি আমাৰ অসমত দুখন চহৰ আছে য'ত মিউনিচিপাল কৰ্পোৰেশ্যন আছে এখন হ'ল গুৱাহাটী আৰু সেকেণ্ডখন হ'ল ডিব্ৰুগড় ঠিক আছে নে গম পালা সো পঞ্চায়তৰ 3 টায়াৰ সিস্টেম আৰু মিউনিচিপালিটিৰ সিঙ্গেল টায়াৰ সিস্টেম এনেকুৱা নহয় যে মিউনিচিপাল কৰ্পোৰেশ্যন আন্ডাৰ মিউনিচিপাল কমিটি আছে মিউনিচিপাল কৰ্পোৰেশ্যন কমপ্লিটলি বেলেগ আৰু মিউনিচিপাল কমিটি কমপ্লিটলি বেলেগ এই দুটাই এটা এন্টৰ আন্ডাৰত নহয় ইন্ডিপেন্ডেন্ট হয় ঠিক আছে সো এইবোৰ বুজি পালা না 73 আৰু 74 এমেন্ডমেন্ট থ্ৰু দি আহিছিল এতিয়া আমি ঘূৰি যাও কিতাপত কি লিখা আছে কিতাপত লিখি থকা বস্তুবোৰ যদি আমি চাও কিতাপত লিখি থকা বস্তুবোৰ এতে লিখা আছে যে ভাৰতবৰ্ষত কেতিয়া আহিছিল লোকেল সেল্ফ গভৰ্নমেন্ট যেতিয়া তোমাৰ ৰিজলিউশন অন ফাইনান্সিয়াল ডিসেন্ট্ৰেলাইজেশন অৰ্থাৎ তোমাৰ বিত্তীয় ক্ষমতাৰ যিটো তোমাৰ কি বিভাজন বিত্তীয় ক্ষমতাৰ বিভাজন আহাৰ লগে লগে ভাৰতবৰ্ষৰ স্থানীয় স্বায়ত্ত শাসনৰ আধুনিক যিটো ৰূপ হেতু ষ্টাৰ্ট হৈছিল কাৰণ তাৰ আগতে ভাৰতবৰ্ষ ব্ৰিটিছ অহাৰ আগতে পঞ্চায়ত ব্যৱস্থা চলি আছিল হয় না কিন্তু আধুনিক ৰূপটো কিৰে ষ্টাৰ্ট হৈছিল যেতিয়া তোমাৰ বিত্তীয় ক্ষমতাৰ বিভাজন হৈছিল আৰু হেতু কাৰ শাসনৰ আন্ডাৰত হৈছিল লৰ্ড মেয়ৰ আন্ডাৰত তেখেতে এই পৰিকল্পনা আছিল আৰু এই পৰিকল্পনাৰ থ্ৰু দি তেখেতে কি বিচাৰিছিল যিবোৰ প্ৰভিন্স আছিল প্ৰভিন্স মানে আজিকালি যিবোৰ ৰাজ্য বুলি কওঁ আমি সেই ৰাজ্যবোৰক কিছুমান ক্ষেত্ৰত যেনেকৈ তোমাৰ এটা দিয়া আছে এডুকেশ্যন হেল্থ পুলিচ ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰিজন এই পাঁচটা বস্তুৰ ক্ষেত্ৰত তেখেতক কি আছিল তোমাৰ স্বাধীনতা দিয়া গৈছিল অৰ্থাৎ চেন্ট্ৰেলৰ কথা শুনিব নালাগে এইকেইটা তেওঁলোকে নিজৰ ইচ্ছামতে পৰিচালনা কৰিব পাৰে ফৰ এক্সাম্পল সাপোজ এতিয়া পুলিচটো আমাৰ আসাম গভৰ্নমেণ্টৰ আন্ডাৰত হয় এতিয়া পুলিচ কেনেকৈ পৰিচালনা কৰিব লাগিব সেইটো কথাৰ কাৰণে অসম গভৰ্নমেণ্টে তোমাৰ দিল্লী চৰকাৰৰ পাৰমিশ্যন ল'ব দৰকাৰ নাই সেইটোৱে আছিল তোমাৰ ক্ষমতাৰ কি ডিচেন্ট্ৰেলাইজেশ্যন হয়নে আৰু এডুকেশ্যন হেল্থ পুলিচ ৰেজিষ্ট্ৰেশ্যন মানে কি বাৰ্থ ৰেজিষ্ট্ৰেশ্যন ডেথ ৰেজিষ্ট্ৰেশ্যন এইবিলাক যে থাকে নাইবা পঞ্জীকৰণ আমি যে পঞ্জীকৰণ কওঁ সেইবোৰ আৰু প্ৰিজন অৰ্থাৎ জেল কাৰাগাৰ এই কেইটা ক্ষেত্ৰত পাঁচটা ক্ষেত্ৰত যদি কিবা নিয়ম বনাব লাগে সেই নিয়ম বনোৱাৰ দায়িত্বটো কাক দিয়া গৈছিল ৰাজ্যবোৰক নিজকে তাৰ আগতে কোনে ব্ৰিটিছ চৰকাৰে বনাইছিল চেন্ট্ৰেলৰ পৰা কিন্তু পিছত কি কৰা গ'ল তোমাৰ ৰাজ্যবোৰক এইটো পাৰমিশ্যন দিয়া গ'ল ঠিক আছে আৰু ইয়াৰ কাৰণে কি পইচা লাগিব নে নাই পইচা লাগিব ইমানখিনি বস্তু মেইনটেইন কৰিবৰ কাৰণে আৰু তাৰ কাৰণে তোমাৰ সেই ৰাজ্য চৰকাৰবোৰক কি টেক্স কালেক্ট কৰাৰ কাৰণেও তোমাৰ পাৰমিশ্যন দিয়া গ'ল যেনেকৈ আজিকালি আমি মিউনিচিপালিটি টেক্স পে' কৰোঁ পঞ্চায়তত তেনেধৰণে কিবা কিবি টেক্স থাকে এই টেক্সবোৰ তেওঁলোকে কালেক্ট কৰি কেনে কি কৰে গাঁওখনৰ তথা চহৰখনৰ উন্নতিত প্ৰয়োগ কৰে সেইকাৰণে টেক্স কালেক্ট কৰে যাতে তেওঁলোকে সেই টেক্সখিনিৰ থ্ৰু দি তেওঁলোকে হেৰি কৰিব পাৰে চহৰ নাইবা নগৰখনৰ উন্নতি কৰিব পাৰে বস্তুটো বুজি পালানে তোমালোকে যদি এইখিনি ক্লিয়াৰ হৈছে মই এটা কথা কৈ দিওঁ তোমালোকক যে লৰ্ড মেয়ৰ টাইমত তোমাৰ যদিও ক্ষমতাৰ ডিচেন্ট্ৰেলাইজেশ্যন হৈছিল কিন্তু লৰ্ড মেয়ৰ টাইমত যিটো স্থানীয় স্বায়ত্ত শাসন সেইটো আমি দেখা নাপাওঁ কাৰণ স্বায়ত্ত শাসন নহয় এই স্বায়ত্ত শাসনৰ পৰ্যায়লৈ এইটো গৈ পোৱা নাছিল কাৰণ এইটো ৰাজ্যবিলাককে এইটো শাসন দিয়া গৈছিল স্থানীয় স্বায়ত্ত শাসন বুলি ক'লে আমি তাতকৈ তল লেভেল যিটো আমি টাউন নাইবা গাঁও বুলি কওঁ তাতে আমি বুজোঁ গতিকে লৰ্ড মেয়ৰ শাসনকালত ৰাজ্যবোৰক দিয়া গৈছিল শাসন কিন্তু স্থানীয় স্বায়ত্ত শাসনটো পোৱা গৈছিল ইয়াৰ পিছৰ যিগৰাকী ভাইচৰয় আছিল তেখেতৰ টাইমতে আৰু তেখেত আছিল লৰ্ড ৰিপনক কোৱা যায় ফাদাৰ অফ লোকেল সেল্ফ গভৰ্নমেণ্ট ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ স্থানীয় স্বায়ত্ত শাসনৰ পিতৃ বুলি কাক কোৱা যায় লৰ্ড ৰিপনক এওঁ বিশ্বাস কৰিছিল যে ভাৰতবৰ্ষত যিহেতু মানুহবিলাকৰ মাজত সেইখিনি মানে আমি দেখোঁ সেইখিনি মানুহবিলাকৰ মাজত কি জাতীয় চেতনা জাগি উঠিছিল মানুহবিলাকৰ মাজত যিহেতু জাতীয় চেতনা জাগি উঠিছে গতিকে তেওঁলোকৰ সেই জাতীয় চেতনা আমি শ্ৰদ্ধা কৰা উচিত আৰু তাৰ বাবে কিছুমান ক্ষেত্ৰত তেওঁলোকক নিজকে নিজে শাসন কৰিব দিব লাগে আৰু সেই ভাবিয়ে তেখেতে যিবোৰ টাউন গাঁও এইবোৰত আছিল এইবোৰক এইটো শাসন কৰাৰ অধিকাৰ দিছিল এনেকুৱা কৈছিল যে গাঁওবিলাকত ৰুল তোমালোকে বনোৱা তোমালোকে নিজে শাসন কৰা আমি বনোৱা ৰুল তোমালোকে ফ'ল' কৰিব নালাগে এইটো আছিল তেওঁৰ উদ্দেশ্য ঠিক আছে এইবোৰ কথাই লিখা আছে যে আৰু এটা কিছুমান লিখা আছিল যে মেজৰিটি অফ মেম্বাৰ্ছ অফ দিছ লোকেল বডিজ উড বি ইলেক্টেড আগতে কি আছিল তোমাৰ মেজৰিটি মেম্বাৰ কি আছিল চৰকাৰে এপইণ্ট কৰি দিছিল গতিকে কি কিবা যেতিয়া তোমাৰ যদি এটা ভোট দিয়া যায় তেতিয়া কি চৰকাৰৰ কথাবিলাকে তোমাৰ
চলিছিল কাৰণ কিবা এটা বস্তু যোনে যাৰ নাম্বাৰ বেছি থাকিব তাৰ ভোট বেছি থাকিব আৰু যাৰ ভোট বেছি থাকিব তাৰ কথাই তোমাৰ চলিব হয় না নাই এটা যেহেতু মেজৰিটি মেম্বাৰ কি ইলেক্টেড হৈ গ'ল ইলেক্টেড হোৱাৰ ফলত কি হ'ব ভাৰতৰ জনগণৰ কথা শুনা যাব কাৰণ তেওঁলোকক কোনে ৰিপ্ৰেজেণ্ট কৰিছে তেওঁলোকে কাক ৰিপ্ৰেজেণ্ট কৰিছে ভাৰতৰ জনগণক ৰিপ্ৰেজেণ্ট কৰিছে ন যিবোৰ ইলেক্টেড মানুহ এতিয়া যেনেকৈ কালি ইলেকশ্যন হৈ আছে ইলেকশ্যনত তোমালোকে ভোট দিয়া মানুহবোৰেহে তোমাৰ কি যাই কিনে ৱাৰ্ড মেম্বাৰ হ'ব আৰু তাৰ মাজৰ পৰা যাই কিনে কোনোবা প্ৰধান হ'ব যিটো আমি প্ৰেচিডেণ্ট বুলি কওঁ হয় নাই আৰু তেওঁলোক তোমালোকৰ প্ৰতি দায়িত্বশীল তেওঁলোক তোমালোকৰ তাত আনচাৰেবল হয় কালি যদি কিবা প্ৰব্লেম হয় কালি যদি তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি কিবা এটা তেওঁলোকে পূৰা নকৰে তোমালোকে যাই তেওঁলোক কুৱেশ্যন সুধিব পাৰিবা আপুনি যিহেতু ইলেকশ্যনৰ টাইমত এইবোৰ কথা কৈছিল এইবোৰ কথা আপুনি কিয় ফুলফিল কৰা নাই হয়নে নাই গতিকে যিহেতু আমি ইলেকশ্যন কৰি যেতিয়া মানুহ এটাক পঠাওঁ তেতিয়া তেখেত আমাৰ ওচৰত দায়বদ্ধ হৈ যায় কিন্তু চৰকাৰে যদি ডাইৰেক্টলি এপইণ্ট কৰি দিয়ে ন তেখেত চৰকাৰৰ প্ৰতিহে দায়বদ্ধ আমাৰ প্ৰতি দায়বদ্ধ নহয় আৰু সেইটো ভাবিয়ে লৰ্ড ৰিপনে মেজৰিটি মেম্বাৰ কি কৰিছিল ইলেক্টেড কৰিছিল ঠিক আছেনে এটা মিউনিচিপালিটি এটা ফটো দিয়া গৈছে এইটো বেলেগ একো নাই গতিকে তোমালোকে দেখিছা ন এইটো অঁ অ'কে নেক্সট সেইবোৰ কথা লিখা আছে লৰ্ড ৰিপনে কি কৰিছিল লৰ্ড ৰিপনৰ কিন্তু যিটো প্ৰস্তাৱ আছিল সেই প্ৰস্তাৱটো কি ৰিজেক্ট হৈছিল আৰু ৰিজেক্ট কোনে কৰিছিল ছেক্ৰেটাৰী অফ ষ্টেট যিটো ভাৰতবৰ্ষৰ যিটো নিয়ম কানুনৰ ক্ষেত্ৰত যিগৰাকী চবতছে বেছি চুপিৰিয়ৰ আছিল আজিকালি হোম মিনিষ্টাৰ টাইপ বনাব পৰা সেইখিনি সময়ত ব্ৰিটিছ ইণ্ডিয়াৰ যিগৰাকী হোম মিনিষ্টাৰ তেখেতে কি ৰিজেক্ট কৰিছিল এইটো কাৰণ এইটো হ'লে কি হ'লে হয় ভাৰতবৰ্ষৰ মানুহৰ মাজত কি পাৱাৰ আহি গ'ল আৰু যিটো ব্ৰিটিছে বিচৰা নাছিল আৰু কি কোৱা হৈছিল যে অনলি ডিষ্ট্ৰিক্ট কমিশ্যনাৰবিলাকে লোকেল বৰ্ডবিলাকৰ কি হ'ব প্ৰেচিডেণ্ট হ'ব পাৰিছিল এই লোকেল বৰ্ড যে আছে লোকেল বৰ্ড লৰ্ড ৰিপনে কৈছিল যে মেজৰিটি মেম্বাৰ কি হ'ব লোকেল বৰ্ডবিলাকৰ ইলেক্টেড হ'ব আৰু যিগৰাকী ইলেক্টেড মেম্বাৰ তেওঁহে প্ৰেচিডেণ্ট হ'ব পাৰিব কিন্তু সেইটো বস্তু ৰিজেক্ট কৰি কিনে কি কৰিছিল না ডিষ্ট্ৰিক্ট কমিশ্যনাৰজনেহে তোমাৰ কি প্ৰেচিডেণ্ট হ'ব আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কোন আছিল ব্ৰিটিছ আছিল যে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যিহেতু ব্ৰিটিছ হয় তেখেত প্ৰেচিডেণ্ট হ'লে তেখেতৰ কথামতে চলিব অৰ্থাৎ ব্ৰিটিছৰ কথামতে চলিব ভাৰতবৰ্ষৰ মানুহৰ কথা নচলিব গতিকে সেই বস্তুটো ৰিজেক্ট হৈছিল ব্ৰিটিছে বিচৰা নাছিল যে ভাৰতবৰ্ষৰ মানুহৰ মানে তেওঁলোকৰ হাতত শাসন থাকক গতিকে আমি ইয়াৰ পৰা কি বুজি পাওঁ যে সকলো ব্ৰিটিছ বেয়া নাছিল লৰ্ড ৰিপনৰ নিচিনা ভাল মানুহো আছিল হয় নাই দেন লৰ্ড বেণ্টিং তেখেতে এগৰাকী ভাল মানুহ আছিল এটা কথা ষ্টৰি জানে নাই তোমালোকে লৰ্ড বেণ্টিঙে যেতিয়া তোমাৰ ভাৰতবৰ্ষৰ শাসনভাৰ শেষ কৰি কিনে মানে ভাৰতবৰ্ষৰ পৰা ৰিটায়াৰ্ড হৈ গৈছিল ন সেইখিনি মই কলকাতাত আছিল সেইখিনি মই কলকাতা ভাৰতৰ ৰাজধানী আছিল চ' তেখেতে যেতিয়া মানে ইংলেণ্ড ঘূৰি যাবলৈ তেখেতে যেতিয়া জাহাজত উঠিছিল সেইখিনি টাইমত তেখেতে জাহাজখন 3 দিন পলম কৰিব লগা হৈছিল কাৰণ মানুহে মানে তেখেতক যাবলৈ দিব নাছিল মানুহবোৰে ভিৰ কৰি আছিল মানুহবোৰে তেখেতক একবাৰ মানে চাবৰ কাৰণে মানুহে তেখেতক মানে ভিৰ কৰি দিছিল মানে মানুহে জাহাজ যাবই পৰা অৱস্থা নাছিল তেখেতে 3 দিন পলম কৰিব লগা হৈছিল গতিকে মানুহে তেখেতক ইমানে ভাল পাইছিল গতিকে আমি সেইটোৱে গম পাওঁ যে সকলো ব্ৰিটিছে ভাৰতবৰ্ষক শোষণ কৰা নাছিল তাৰ মাজত 2-3 গৰাকী আছিল যে ভাৰতবৰ্ষৰ হিতৰ কথা চিন্তা কৰিছিল তাৰ মাজতে হ'ল লৰ্ড বেণ্টিং আৰু লৰ্ড ৰিপন ঠিক আছেনে চ' এইখিনিয়ে আছিল আজিৰ কথা চ' স্থানীয় স্বায়ত্ত শাসন বুজিলা ন পঞ্চায়ত আৰু মিউনিচিপালিটি কেতিয়া আহিল তাৰ হিষ্ট্ৰীটো এইখিনি শ্বৰ্ট হয় এইটো শ্বৰ্ট ভিডিঅ' এটা দিছোঁ কালিৰ ইলেকশ্যনটো যিহেতু ইয়াৰ লগত পৰি গ'ল মই সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' এটা বনাই দিওঁ ইয়াতে আৰু কেনেকৈ তোমাৰ ভাৰতবৰ্ষত বৰ্তমান এইবোৰ চলি আছে দেখিছে তোমালোকে ডিষ্ট্ৰিক্ট ক'ত আছে জিলা পৰিষদ ব্লকত আছে এরপর গ্রাম সভা আছে মিউনিসিপালিটি আছে আর এইবিলাক যে ইলেকশনবিলাক যে হয় আৰু এটা কথা এইবোৰ যে ইলেকশনবিলাক যে হয় এই ইলেকশনবিলাক কোনে পাতে স্টেট ইলেকশন কমিশনে ঠিক আছে এই দুটা ইলেকশন পঞ্চায়ত আৰু মিউনিসিপাল লেভেল ইলেকশন পাতে স্টেট ইলেকশন কমিশনে ঠিক আছে কিন্তু বিধানসভা আৰু যিবোৰ লোকসভা ইলেকশন আছে সেইবিলাক কিন্তু পাতে ন্যাশনাল ইলেকশন কমিশনে ঠিক আছে সেইটো ইউনিয়ন ইলেকশন কমিশনে পাতে আৰু এটা স্টেট ইলেকশন কমিশনে পাতে অৰ্থাৎ যিবোৰ স্থানীয় স্বায়ত্তশাসনৰ যিবোৰ নিৰ্বাচন হয় সেইবোৰ অনুষ্ঠিত কৰে ৰাজ্যিক নিৰ্বাচন আয়োগে ঠিক আছে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে নকৰে ঠিক আছে ক্লিয়াৰ হ'ল সো এখিনি আছিল আজিৰ ক্লাছটো আশা কৰোঁ নতুন বস্তু কিছুমান গম পাইছা যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো ভাল এটা লাইক মাৰি দিবা কিবা যদি তোমালোকৰ ফিডবেক আছে কমেন্ট সেকশনত যদি তোমালোকে ফিডবেক দিব পাৰা সো আজিলৈ এইখিনিতে এৰিছোঁ পুনৰ আমি লগ পাম এটা নতুন ক্লাছত থ্যাংক ইউ